হয় বহুত ভাল লাগে আপোনাক মানে কি পঢ়ি আছা তুমি? মই BA ফাৰ্ষ্ট ছেমিষ্টাৰ হয় ঠিক আছে দা। হয় বহুত ব্যস্ত নেকি আপুনি? নহয় বহুত ব্যস্ত মানে কলেজত হাল্লা হৈছেতো সেইটো কাৰণে। নহয় মানে মই ইমান কালেক্ট কৰি কেনে ফোন কৰিলে এক্সাইটেড হৈ আছোঁ। প্ৰথমতে ফোনটো ৰিচিভ নকৰিলা, এতিয়া আকৌ মানে কথা পাতিব আপোনাৰ সময় নাই। কথা সেইকাৰণে পাতি আছো নহয় তোমাৰ এই আহোতে গাড়ী চলাই আহিছিল গম পোৱা নাই পকেটত আছিল ফোনটো সেইকাৰণে কল বেক কৰিলো তোমাক। একো নাই বাৰু, কেতিয়াবা ফোন চোন কৰিলে ৰিচিভ কৰিবা আৰু। ঠিক আছে। হয় তো হে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। পুনৰ এটা চেনী প্ৰেংক কললৈ সকলোকে স্বাগতম জনাইছোঁ। মানে পুনৰ এটা বুলি যে ক'লোঁ, আগতে চেনী হোৱা নাছিল। তো আপোনালোকৰ ৰিকুৱেষ্ট কৰিছিলে যে টেঙানি দিবা প্ৰেংক কল লাগে মানে আমাৰ দয়াৰাক। তো দয়াৰাক মানে চেষ্টা কৰিছিলোঁ, কালি কৰিছিলোঁ নহয় আমি। কালি মানে ফোনটো কিবা অলপমান হেৰি হ'ল, যিহেতু বৰষুণো দি আছিল, প্ৰব্লেম আছিল। তো আজিও মানে সেনেকুৱাই হ'ল। তো আজি ভাবিছোঁ ধীতিমান দাক প্ৰেংক কল কৰোঁ, আৰু অনদিনাতো মই প্ৰেংক কল কৰি থাকোঁ। মানে আজি মই বহিম, এইফালে চেনীটো খেদি দিম। এইফালে পাৰি নে নোৱাৰে আমাৰ চাইকৌ চেনী কি আছিল মাই চেনী মাই বুলি কৈছোঁ। তো এইত দেখি মানে এই কি কৰিব পাৰিবি নে নোৱাৰা? চেষ্টা কৰিম। তো এই মানে কি কৰিব আৰু চাই লওঁ। মানে কি হয়, বিশেষকৈ প্ৰেংক কৰা তেওঁলোকে প্ৰেংক কৰে, তেওঁ প্ৰেংক কৰে যিহেতু, গতিকে তেওঁ গম পাবও পাৰে। তো আৰু এইখিনিতে কৈ লওঁ, ধীতিমান চিম্পুল কৰিম, বেছি মানে কৰিলে মানে গম পাই যাব। মানে অভাৰ যদি কৰোঁ না, গম তো পাই যাব। তেতিয়া গম পাই যাব। কাৰণ ধীতিমান দাই প্ৰেংক কল কৰি থাকে মানে নিজে চবকে, কৰে। নিজে প্ৰেংক ষ্টাৰ হয়, ডাইৰেক্টটো গমেই পাই যাব। তো ব'লক এতিয়া মানে প্ৰেংক কলটো মাজলৈকে আগবাঢ়ো, কেনেকুৱা কি পাৰে। আৰু যদিহে আপোনালোকে গালি দিয়ে ভিডিঅ'টোত, মোক দেখি নিদিব, এইত দেখি দিব। কাৰণ আজি প্ৰেংক কলটো এই চলাব, মই নচলাম, মই চাইডত বহি থাকিম জাষ্ট। তো ব'লক আৰম্ভ কৰোঁ। মোরে জান কিয় কৰা অভিমান তোমালে মৰম হেল্ল' ধীতিমান দা হয়নে? মানে মই হেৰিৰ পৰা ক'লোঁ, দৰঙৰ পৰা। কোৱাচোন। মানে আপুনি ক'ত আছে এতিয়া? মই কলেজত আছো ৰবা। ব্যস্ত আছে নেকি? খবৰ দেখো। হয় মানে একো নাই বাৰু, মই আপোনাৰ বাৰু বিগ ফ্ৰেণ্ড হয়, আপোনাৰ ভিডিঅ'বিলাক চাই থাকোঁ। থেংক ইউ। মই মানে হেৰি কৰিছিলোঁ, মোৰ ফ্ৰেণ্ড এজন মানে হেৰি কৰিছিলোঁ আৰু কালেক্ট কৰিছিলোঁ। এটা আপোনাৰ হোৱাটছআপ নাম্বাৰটোত ফোন নালাগে দেখোন। এইটোত নালাগে, এইটোত ফোন কৰিলে এইটোত পাবা, সেইটোত হোৱাটছআপত পাবা। হয় মানে মই গ্ৰুপৰটো এনেকুৱাকৈ কাৰোবাৰ গ্ৰুপৰ আপুনি থকা আৰু তেনেকুৱাকৈ লৈছিলোঁ, পিছে ফোন নালাগে, আকৌ বহুত হেৰি কৰোঁতেহে এইটো নাম্বাৰ পাইছোঁ। ঠিকে আছে দা। হয় বাকী এতিয়া কি কৰি আছে আপুনি? মানে এক্সাম আছে, তাতে ৰখি আছো ৰবা কলেজত। হয় কি এক্সাম আছে বাৰু? এই 4th চেমিষ্টাৰৰ মানে অনলাইনে হয়, কিন্তু কলেজত হ'ব। আচ্ছা হয়, ভালকৈ দিবা বাৰু। বেষ্ট অফ লাক। থেংক ইউ। বাকী ঘৰৰ ফালে চব ভালে আছে নহয়? আছে আছে, তোমালোকৰ ভালে আছে? মা দেউতা? ভালে আছে ভালে আছে, তোমালোকৰ ভালে আছে? আছে আছে, মোৰো ভালে আছে। বাকী আপোনাৰ এনে বহুত ডাঙৰ ফ্ৰেণ্ড দেই দাদা। থেংক ইউ থেংক ইউ। হয় বাকী এটা কথা সোধো আৰু পাৰ্চনেলি মানে বহুত এক্সাইটেড হৈ আছোঁ বাৰু মই আপোনাৰ নাম্বাৰটো পাই, আৰু অলপ আগত ফোন কৰিছিলোঁ বাৰু আপুনি ৰিচিভ নকৰিলে। মই মানে নাম্বাৰটো পাইকে পূৰা ফোন লগাইছোঁৱে আৰু এই মানে আপোনাৰ কিবা ৰিলেশ্যন এনেকুৱা আছে নেকি? নাই নাই নাই। মানে বহুত ডাউট হৈ আছে, মানে সেইকাৰণে সুধিছোঁ আৰু। বাকী মোৰ নাম্বাৰটো ছেভ কৰিবা। কি নাম তোমাৰ? মোৰ নামটো গাৰ্গী হয়। ঠিক আছে। হয় বাকী মেছেজটো কৰিবা বাৰু, এইটোত মোৰ হোৱাটছআপ আছে। ঠিক আছে হ'ব। হয় বহুত ভাল লাগে আপোনাক মানে কি পঢ়ি আছা তুমি? মই BA ফাৰ্ষ্ট ছেমিষ্টাৰ। হয় ঠিক আছে দা। হয় বহুত ব্যস্ত নেকি আপুনি? নহয় বহুত ব্যস্ত মানে কলেজত হাল্লা হৈছেতো সেইটো কাৰণে। নহয় মানে মই ইমান কালেক্ট কৰি কেনে ফোন কৰিলে এক্সাইটেড হৈ আছোঁ। প্ৰথমতে ফোনটো ৰিচিভ নকৰিলা, এতিয়া আকৌ মানে কথা পাতিব আপোনাৰ সময় নাই। কথা পাতি আছো নহয় তোমাৰ এই আহোতে গাড়ী চলাই আহিছিল গম পোৱা নাই পকেটত আছিল ফোনটো সেইকাৰণে কল বেক কৰিলো তোমাক। একো নাই বাৰু, কেতিয়াবা ফোন চোন কৰিলে ৰিচিভ কৰিবা আৰু। ঠিক আছে। হয় কেতিয়াবা লগ পাম বাৰু। মানে এক্সাম থকা বুলি কৈছি, আৰু একবাৰ ফোন কৰি চাম, এইবাৰতো চেনী দিব পাৰিবি তোন। অলপ দিম আৰু ধৰা পৰিম হ'লেও। তো ফাৰ্ষ্টে মানে গমেই পোৱা নাই, তো এইবাৰ চাই লওঁ কি হয়। তো ব'লক হয় হেল্ল'।
হয় মানে বেয়া পালে নেকি তেতিয়া ফোনটো কাটি দিলে আপুনি? কাটি দিয়া নাই তুমি দেখোন হ'ব বুলি ক'লা সেইকাৰণে কাটি দিলো নহয় মানে মোৰ বেয়া লাগি গ'ল আকৌ ফোনটো কাটি দিলে আপুনি বেয়া পালে নেকি? হেল্ল'। হ'ব দিয়া আমি লাহে লাহে বাৰু কথা পাতিম। ঠিক আছে দা মই মানে হেৰি যাওঁ পাছত হয় দে বাকী হেল্ল'। মানে এইটো এটা প্ৰেংক কল হৈ আছিলে আপোনাক আপুনি যিহেতু প্ৰেংক কৰে গতিকে আপোনাক মানে আমি প্ৰেংক কৰি চাইছো আৰু গম পাইছো অলপ নাই পোৱা আপুনি হেল্ল' হেল্ল' ঐ ঋদ্ধিমান দা কালি যে কল কৰিছিলো দৰঙৰ পৰা এই সেইটো ময়ে মই তেওঁৰ কথাখিনি যেতিয়া অলপ খেলি মেলি লাগিছিল তেতিয়া গম পাইছো অলপমান কিবা তই গণ্ডগোল আছে আচ্ছা তুমি বাৰু গম পাবিয়ে বাৰু তুমি সদায় প্ৰেংক কৰি থকা মানুহ আৰু মই হোৱাটছএপত চাইছো এইটো অৰিজিনেল হয় নে নহয় এইটো মোৰ টেলিক হেৰিটো নাই তোমাৰ এই চেক কৰিব পাৰিছে নাম আচ্ছা মানে ছোৱালীটো ভাল লাগছে কিন্তু নহয় কিন্তু ভাল হৈছে মজা আছে কিন্তু তো কিবা এটা কৈ দি সৰুকে এটা হাল্লা হৈছিল ইমান ভাল নহ'ল চাগে কিন্তু এই নামটো কি বুলি আছিল ন বিকাশ শইকীয়া বুলি আছে এই বিকাশ শইকীয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ক'লৈ আৰু সেই আৰু প্ৰেম মজা লাগিল মই এতিয়ালৈকে ছোৱালী লৈ কিনে প্ৰেম কৰা নাই এইটো বস্তু কৰিব লাগিব ৰবা মই কৰি একদম বঢ়িয়া ঠিক আছে দিয়ক ফাইনেলি সাকসেসফুলি মানে প্ৰেংক কলটো হৈ গেল তো প্ৰেংক ষ্টাৰৰ লগত প্ৰেংক কল কৰি দিছো আজি কেনেকুৱা লাগছে মজা ভালছা কিন্তু নেক্সট টেঙা নিদিবাক মাৰিম আমি মই চানি নহয় দেই গাইছ দয়াৰাক প্ৰেংক কৰিম এইবাৰ নেক্সট মানে আজি ট্ৰাই কৰিছিলোঁ কৈছোঁ আপোনালোকক কালিও ট্ৰাই কৰিছিলোঁ আমি তো কালিও মানে ফোনটো অলপমান সেই হ'ল আজি হ'ল মানে সেইকাৰণে ধীতিমান দাক কৰি দিলোঁ তাৰমানে ভাবিছোঁ এই ধীতিমান দাই প্ৰেংক কৰি থাকে বোলো গম পায় নে নাপায় কিন্তু অলপমান গম পোৱা বুলি কৈছে মানে ইমান এটা পাৰফেক্ট হোৱা নাই তো হ'লেও কৰিবলৈ চেষ্টা কৰিছোঁ তো এনেকুৱাকৈ কৰি যাম তো এই মানে সেইদিনাখনে কৈছিলোঁ মই এটা ইউটিউব চেনেল আছে ডেছক্ৰিপশ্যনৰ লিংকটো থাকিব কি বুলি আছে গাৰ্গী কাশ্যপ নহয় নে তো গাৰ্গী কাশ্যপ আৰু এই ভিডিঅ'টো আমাৰ ফেচবুক পেজতো যাব আপোনালোকক লিংকটো দি দিম ডেছক্ৰিপশ্যনত ফ'ল' কৰি ল'ব ফেচবুকত আৰু ইনষ্টাগ্ৰামৰ আইডিটো ইয়াৰ তলত আহি আছে তো আপোনালোকে ফ'ল' কৰি ল'ব তো গাইছ এইটো আছিল এটা সৰু প্ৰেংক কল ভিডিঅ' তো চেনীৰ সৈতে তো নেক্সট এটা আহি আছে এনেকুৱা চেনীৰ তো ইয়াৰ পিছত আহিব বাৰু তো সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাক কৰিব লাগে সেইটো কমেণ্ট কৰিব বাৰু কাক কৰিব লাগে আপোনালোকে বাছি দিলে আৰু ভাল আৰু আপোনালোকে দি দিব আমি ৰিকুৱেষ্ট ৰাখি কেনে কৰি থাকিম ধন্যবাদ বাই বাই